নমস্কাৰ, পোনপ্ৰথমে তোমালোক সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে এটা গুৰুত্বপূৰ্ণ কথা ক'ম। আৰু যিসকলে বৰ্তমানে নতুনকৈ যিসকলে ফ্ৰেছকৈ 2020 আৰু 21 বৰ্ষৰ কাৰণে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিব, আৰু যিসকলে ঈশানোদয় স্কলাৰশ্বিপ বা 18-19 বৰ্ষ এপ্লাই কৰিছে তেওঁলোকৰ বাবেও এটা কথা আছে, আৰু তেওঁলোককো মই এটা কথা ক'ম। আৰু গুৰুত্বপূৰ্ণ কথা তেওঁলোকে আৰু প্ৰত্যেক ষ্টুডেণ্টে এইটো জনা দৰকাৰী। এপ্লাই কৰাৰ আগতে তোমালোকে যদি এইটো ভুল কৰিছা তেন্তে তোমালোকৰ ৰিজেক্ট হোৱাৰ চান্স বহুত বেছি। সেয়েহে তোমালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ তোমালোকে চাই থাকা। আৰু বহুতৰ বৰ্তমান সময়ত বহুতৰ UGC স্কলাৰশ্বিপ সোমোৱা নাই। ইয়াৰো এটা মেইন কাৰণ আছে, আৰু ইয়াৰ মেইন কাৰণটো হৈছে বহুতে ইনকাম চাৰ্টিফিকেটখন হাতে লিখি পেলাই মৌজাদাৰ বা গাঁওবুঢ়াৰ পৰা লিখি পেলাই নি পেলাই দিছে, আৰু যাৰ কাৰণে বহুতৰে সেই ইনকাম চাৰ্টিফিকেটখনৰ কাৰণে ৰিজেক্ট কৰিছে। আৰু যিহেতু এইখন হাতে লিখা হ'লে নহ'ব, আৰু এইখন কোৰ্ট বা DC পৰা এই ইনকাম চাৰ্টিফিকেটখন উলিয়াই আনিব লাগিব, আৰু বহুতে হাতে লিখি পেলাই সেইখন ছাবমিট কৰিছে ইনকাম চাৰ্টিফিকেটত, আৰু যাৰ কাৰণে বহুতৰ এই স্কলাৰশ্বিপটো সকলোবোৰ ডকুমেণ্টছ মানে ভেৰিফাই হ'লেও সেইখনৰ কাৰণে পইচাটো সোমোৱাত বাধা উৎপত্তি হৈছে, আৰু যাৰ কাৰণে পইচাটো নিজৰ একাউণ্টত সোমোৱা নাই। আৰু যিসকলে কোৰ্টৰ পৰা উলিয়াই আনিছে তেওঁলোকৰ একাউণ্টত সেই পইচাটো যদি চিলেক্ট হৈছে তেওঁলোকৰ সোমাইছে, কিন্তু কিছুমানৰ মানে ভেৰিফাই হৈ গৈ পেলাই লাষ্ট পৰ্যায়ত মানে সেই ইনকাম চাৰ্টিফিকেটখনৰ কাৰণে ফচি যায়। অৰ্থাৎ তোমালোকক মই সেইকাৰণে দিহা দিওঁ যে তোমালোকে কোনো ধৰণৰ হাতে লিখা, অৰ্থাৎ মৌজাদাৰৰ পৰা হাতে লিখি দিয়া বা কলমে লিখি দিয়া কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট তোমালোকে ব্যৱহাৰ নকৰিবা। আৰু যিসকলে বৰ্তমান নতুনকৈ এপ্লাই কৰিবলৈ গৈ আছে সেইসকলকো কৈছোঁ যে তোমালোকে হাতে লিখা ইনকাম চাৰ্টিফিকেট ব্যৱহাৰ নকৰিবা, তোমালোক ৰিজেক্ট হৈ যাবা। আৰু যিসকলে এবাৰ ৰিনিউ কৰিবলৈ গৈ আছে সেইসকলকো কৈছোঁ যে তোমালোকে হাতে লিখা কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট বা কোনো ধৰণৰ ডকুমেণ্টছে তোমালোকে আপলোড নকৰিবা। আৰু তোমালোকে যিমান পাৰা কোৰ্টৰ পৰা সেই ইনকাম চাৰ্টিফিকেটখন উলিয়াই ল'বা, আৰু নহ'লে তোমালোকৰো ৰিজেক্ট হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। আৰু মানে এই বিষয়টোৰ ওপৰত এটা বাতৰি প্ৰকাশ পাইছে যে UGCয়ে সম্পূৰ্ণকৈ গাইডলাইনছত লিখাই থাকে যে নিজৰ কিছুমান স্কেন কৰিব পৰা কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগে। আৰু সেই বাতৰিটো তোমালোকৰ আগত এটা প্ৰতিবেদন আগবঢ়াইছোঁ, তোমালোকে চাই লোৱা। তাৎপৰ্যপূৰ্ণ কথা এয়াই যে এই আঁচনিৰ বাবে আবেদন কৰোঁতে প্ৰমাণ পত্ৰসমূহ কি ভাষাত দিব লাগে সেই কথা উল্লেখ নথকা বাবে অসমীয়া ভাষাত লিখিত প্ৰমাণ পত্ৰ গাঁঠি দিছিল বহুতে, যাৰ ফলত এতিয়া বহু ছাত্ৰ ছাত্ৰী ঈশান উদয় জলপানী লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। সোণাৰী সংবাদদাতা অভিজিত ভূঞাই আমালৈ এই বাৰ্তা প্ৰেৰণ কৰিছে, আৰু এই মুহূৰ্তত এজন ছাত্ৰৰ মন্তব্য আহিছে, আমি মন্তব্যটো শুনাম। ঈশানোদয় স্কলাৰশ্বিপটো মই এপ্লাই কৰিছিলোঁ, কিন্তু মোৰ ইনকাম চাৰ্টিফিকেটখন চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিফেক্টেড বুলি তাত দেখুৱাইছে। সেইটো কাৰণে মানে মই এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম নহ'লোঁ। কিমানে পোৱা নাই তোমাৰ লগৰ? মোৰ লগৰ সোণাৰীত যিসকল মোৰ বন্ধু বান্ধৱী আছে বেছিভাগেই পোৱা নাই, কিন্তু মই যোৰহাটত পঢ়ি আছোঁ, কিন্তু তাত ইনকাম চাৰ্টিফিকেটখন ইংলিছতে দিছে, সেইটো কাৰণে তাহাঁতি পাবলৈ সক্ষম হৈছে। ইনকাম চাৰ্টিফিকেট অসমীয়াত দিছে? হয়, সোণাৰীৰ চাৰ্কুল অফিচৰ পৰা ইনকাম চাৰ্টিফিকেটখন অসমীয়াত দিছে। তোমাৰ ৰিজেক্ট হোৱাৰ কিবা মেছেজ আহিছে নেকি তোমালৈ? ৰিজেক্ট হোৱাৰ মেছেজ অহা নাই, কিন্তু পইচাটো যেতিয়া মোৰ লগৰবিলাকৰ একাউণ্টত সোমাইছে, তাৰপিছত মই মোৰ একাউণ্টটো চেক কৰিছোঁ, তাৰপিছত পইচা সোমোৱা নাই। তেতিয়া মই তেওঁলোকৰ যিটো ৱেবছাইট আছে, ৱেবছাইটত গৈ মোৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড মাৰি মই যেতিয়া ষ্টেটাছটো চাইছোঁ, তেতিয়াহে মই গম পাইছোঁ যে মোৰ সেইটো স্কলাৰশ্বিপটো তাত মানে কেঞ্চেল হৈ আছে। ডিফেক্টেড দেখুৱাই থকাৰ কাৰণে মই স্কলাৰশ্বিপটো পাবলৈ সক্ষম নহ'লোঁ। কাৰণটো লিখা আছে নেকি? কাৰণটো লিখা আছে। কাৰণটো তেওঁলোকে কৈছে ইনকাম চাৰ্টিফিকেটখন হয় ইংলিছ নহ'লে হিন্দীত হ'ব লাগিব। আমাৰ অসমীয়াত দিয়াৰ কাৰণে তেওঁলোকে তোমালোকে হয়তো গম পালা যে এনেকুৱা ধৰণৰ চাৰ্টিফিকেট মানে ইনকাম চাৰ্টিফিকেট দিয়াৰ কাৰণে তেওঁলোকে স্কলাৰশ্বিপৰ পৰা বঞ্চিত হৈছে। সেয়েহে তোমালোকলৈ এটি পৰামৰ্শ আগবঢ়াওঁ যে তোমালোকে যিমান পাৰা কোৰ্টৰ পৰা এখন ইনকাম চাৰ্টিফিকেট অতি সোনকালে উলিয়াই আনা, আৰু উলিয়াই আনি পেলাইহে তোমালোকে ইয়াত আপলোড কৰিবা। কোনো ধৰণৰ হাতে লিখা বা অসমীয়াত তেনেধৰণে মৌজাদাৰে লিখি দিয়া তোমালোকে চাৰ্টিফিকেট ব্যৱহাৰ নকৰিবা। এনেকুৱাবোৰ ক্ষেত্ৰতে স্কেন কৰা কোনো চাৰ্টিফিকেটবোৰ ব্যৱহাৰ কৰিবা। বৰ্তমান যিখন স্ক্ৰীণত আছে এনেকুৱা ধৰণৰ এখন ইনকাম চাৰ্টিফিকেট তোমালোকে উলিয়াই আনিবা। আৰু যদি তোমালোকে খবৰটো ভাল পালা, তোমালোকৰ বন্ধু বান্ধৱীলৈ খবৰটো জনাই দিয়া যাতে তেওঁলোকে এই ভুলটো নকৰে। আৰু তোমালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিবা। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবৰ কাৰণেও তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ। থেংকছ ফৰ ৱাটছিং।